হয় দৰ্শকসকল, আজি আমি স্বাগতম জনাইছোঁ দুজন ব্যক্তিক। মাইকুলটা নাই সেনেকৈ ল'ব পাৰি। দুজন অসমৰ একদম এই যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। গোটেই ভাৰতবৰ্ষৰ ভিতৰত নহয়, পৃথিৱীৰ ভিতৰতে তেওঁলোক দুজন প্ৰথম স্থান দখল কৰিছে। এজন কলা শাখাত, আপোনাৰ নামটো? মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱ বৰ্মা। আৰু এজন আছে আমাৰ বিজ্ঞান শাখা। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ বৰ্মা। তেওঁলোক কেনেকৈ পঢ়ি অসমৰ ভিতৰত নহয়, ভাৰতৰ ভিতৰত নহয়, পৃথিৱীৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে দুয়োজনে। আমি প্ৰথমে যাম যিহেতু কলা শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত ভাৰ্গৱ বৰ্মাৰ ওচৰলৈ যাম। আৰু তেওঁ কেনেকৈ পঢ়িছিল, যিহেতু আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে আপোনালোক প্ৰেৰণামূলক হৈ থৈ দিব। কাৰণ আপোনালোকৰ আদৰ্শ লৈ আমাৰ যুৱ প্ৰজন্ম আগুৱাই যাব লাগিব। এতিয়া আপুনি যুৱ প্ৰজন্মক মানে আপোনাৰ আমাৰ যি নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মক আপুনি কি হিচাপে মানে বক্তৃতা দিব বা কেনেধৰণে তেওঁলোক আগবাঢ়ি যোৱাত আপুনি বিচাৰে? আপুনি কেনেকৈ পঢ়িছিল অলপমান যদি কৈ দিয়ে, তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্ম উৎসাহিত হ'ব আৰু হয়তো আপোনালোকৰ দৰে ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। নাই, মই ৰাতি দিনে পঢ়িছিলোঁ। আপুনি কিমান ঘণ্টাকৈ পঢ়িছিল? মই মাইনিমে 23 ঘণ্টাৰে পঢ়িছিলোঁ আৰু 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টা তেখেতে পঢ়ে, 1 ঘণ্টা তেখেতে ৰেষ্ট লৈ গৈছে। পৃথিৱীৰ ভিতৰত তেনেকুৱা ফলাফল 1 ঘণ্টা ৰেষ্ট নহয়, 1 ঘণ্টা মুতিব হাগিব গৈছিলোঁ। চাওক, 1 ঘণ্টা মাত্ৰ তেখেতে বাহিৰত যায়, লেট্ৰিন বা পেচাব কৰিবলৈ যায়, কিন্তু এই 1 ঘণ্টাৰ ভিতৰত তেখেতে দিনটো 24 ঘণ্টা 23 ঘণ্টা পঢ়াৰ বাবে আজি পৃথিৱীৰ ভিতৰত কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এয়া আমাৰ বাবে সঁচাকৈ গৌৰৱৰ কথা। আৰু আপুনি কেনেকৈ পঢ়িছিল অলপমান কৈ দিয়ক। মানে ধৰক যিহেতু অসমত আছে আপুনি, গতিকে কাৰেণ্টৰ প্ৰব্লেমটো নিশ্চয়কৈ পায়, গতিকে বিদ্যুৎ বিভাগৰ প্ৰব্লেমটো পায়, আপুনি বিদ্যুতৰ প্ৰব্লেম পায়, গতিকে কেনেকৈ কি হৈছিল কৈ দিব। ৰাতি কাৰেণ্ট গ'লে মই এডাল ধূপ জ্বলাই লৈছিলোঁ, কাৰণ ধূপৰ পোহৰত পঢ়িছিলোঁ আৰু মই ধূপৰ দ্বাৰা মহটো গৈছিল। এটা কামত দুটা চিকাৰ কৰিছিলোঁ। মই বুদ্ধিয়া সঁচাকৈ এটা বুদ্ধিয়াল ব্যক্তি বুলি কওঁ, কাৰণ ধূপ এডাল জ্বলাই ধূপ এডালত একেলগে মহো মৰে, তেখেতেও পঢ়ে। সঁচাকৈ এনেকৈ পঢ়িলে হয়তো আমাৰ নৱপ্ৰজন্ম আকৌ আগুৱাই যাব পাৰিব আৰু আগুৱাই যাব পাৰিব। এতিয়া আপুনি ঠিক আছে, এনেকৈ পঢ়িলে বাৰু ভাল লাগিলে। আপুনি কি ভাবিছিল নে পৃথিৱীৰ ভিতৰত আপুনি প্ৰথম স্থান দখল কৰিব কলা শাখাত? নাই, ভবা নাছিলোঁ। মই বহুত কষ্ট কৰি আছিলোঁ, যিমান কষ্ট কৰিছিলোঁ মানে তাহলে আকৌ এতিয়া ঘুমো টোপনি নাই। মই খিনাই গৈছিলোঁ আৰু দুদিন তাই পূৰা খাইছোঁ একাৰি খাই আৰু খাব বুলি বাৰু। চাওক, তেখেতে পঢ়ি খিনাই গৈছে, কিন্তু আমাৰ নৱপ্ৰজন্ম ব্যস্ত হৈছে মোবাইল ফোনত, কিন্তু তেওঁ ব্যস্ত আছিল পঢ়াৰ নামত। খুবেই আমাৰ বাবে গৌৰৱৰ কথা। আপোনাৰ মোবাইল নাছিল, সঁচাকৈ আমাৰ বাবে গৌৰৱৰ কথা। এতিয়া আমি আগবাঢ়িছোঁ, আন এজন ব্যক্তি আছে আমাৰ বিজ্ঞান শাখাৰ আকাশ বৰ্মন। আমি তেখেতৰ ওচৰলৈ আহিম। আপোনালোক দুয়োজন যিহেতু যমজ, দুই একেলগে পঢ়ে, সৰুৰ পৰা একেলগে থাকে। আপোনালোকৰ ডাঙৰ কোন হয়? ডাঙৰ এখেত আপোনাৰ আছে? 1 মিনিট 16 ছেকেণ্ড লাগা কৰিছে। আৰু আপুনি সৰু এখেততে 1 মিনিট 16 ছেকেণ্ড। এতিয়া আমি আহিছোঁ আপোনাৰ ওচৰলৈ, তেখেতে এনেকৈ কষ্ট কৰি পঢ়িছিল, নিশ্চয় আপুনি তেনেকৈ কষ্ট কৰি পঢ়িছিল। তেনেকৈ কষ্ট কৰিছোঁ, খালি মোৰ ধৰণটো অলপ বেলেগ। আপোনাৰ ধৰণটো অলপ কৈ দিব, নৱপ্ৰজন্মই যাতে আগুৱাই যাব পাৰে, আদৰ্শ আৰু প্ৰেৰণামূলক হৈ আপোনালোক থিয় দিব পাৰে। মানে আছিলোঁতো একেলগে আছিলোঁ, তাৰপিছত পঢ়াখিনিও একেলগে, খালি ৰাতি আছিল ন, ছেম টাইম ছেম সময়ত পঢ়িছিলোঁ আমি। আপুনিও 24 ঘণ্টা 23 ঘণ্টা পঢ়িছিলোঁ। 1 ঘণ্টাই আমি হাগা-মুতা কৰিছিলোঁ। দুটা লেট্ৰিন বনাই দিছে, এটা লেট্ৰিনৰ টাইম নিদিলে কাৰণে। তাৰে পিছত আপোনাৰ এটা ৰুমতে পঢ়িছিলোঁ, খালি এটা কোণাত কি আছিল ধূপ জ্বলাই কিনে। তাৰপিছত এটা কোণাত মই কি কৰিছিলোঁ জানে, মোৰ 2টা শিল আছিল, 2টা শিল লওঁ, মাৰি দিওঁ, উঠি যায়, ফিৰিঙিটা জ্বলি যায়। সেই পোহৰত মই বহুতকেইটা ভালে মানে খুব কষ্ট কৰি পঢ়িছে, খুব কষ্ট কৰি পঢ়াৰ ফলতে এওঁলোক আজি আমাৰ পৃথিৱীৰ ভিতৰতে বিজ্ঞান শাখা আৰু কলা শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বহুত কষ্ট কৰিব লগা আছিল। মানে সঁচাকৈ দুখ লগা কথা এটা। আৰু মানে যিহেতু বিদ্যুৎ নাছিল, বোলে আপোনালোকৰ তাত বিদ্যুতৰ ব্যৱস্থা নাই নেকি? বিদ্যুতৰ ব্যৱস্থা আছিল, বেছিভাগ কাটি দিছিল। বিদ্যুৎ বিভাগ মানে বিদ্যুৎ নাথাকাৰ বাবে তেখেতে এজনে ধূপৰ পোহৰত, আনজনে শিলেৰে এনেকৈ মাৰি তেনেকৈ জুই উঠাই তেখেতে পঢ়িছিল। গতিকে আপুনি আপোনালোকৰ ফলাফলক লৈ আপোনালোক দুয়োজনে সুখী নে? বহুত সুখী। মা দেউতাৰ আশা আছিল, আশাতছে বেছি ওপৰত গ'লোঁ। মা দেউতাই কেতিয়াও ভবা নাছিল যে পৃথিৱীৰ ভিতৰত ফাৰ্ষ্ট হ'ম। বহুত ভাল লাগিল। এতিয়া সঁচাকৈ আমাৰ বাবে গৌৰৱৰ কথা, দুয়োজনে আজি আমালৈ গৌৰৱ কঢ়িয়াই আনিছে অসমবাসীৰ বাবে। এতিয়া কথাটো হ'ল, আপোনালোকে পঢ়া শুনাত যদি আন কিবা কৰে নেকি? মানে ধৰক সাংস্কৃতিক জগতখনত হওক, খেলৰ লগত হওক, কিবাৰ লগত জড়িত? সেইবিলাক নাই, আমাৰ সেইবিলাকত টাইম দিব পৰা নাছিলোঁ। খাবও টাইম পোৱা নাছিলোঁ। নখোৱাকৈ তেওঁলোকে পঢ়ি আছিল। আমাৰ বাবে খুব এটা আমাৰ নৱপ্ৰজন্মৰ বাবে প্ৰেৰণামূলক। আপোনালোক দুয়োজন আদৰ্শৱান হৈ উঠক। কাৰণ কথাটো হৈছে যে বৰ্তমান নৱপ্ৰজন্ম ব্যস্ত হৈ থাকে মোবাইল ফোনত, কিন্তু আপোনালোক ব্যস্ত আছিল পঢ়াত। মোবাইল ফোন আমি দেখাই নাই ক'ব গ'লে। চাওক,
আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ল, কিন্তু এতিয়ালৈকে তেওঁলোকে মোবাইল ফোন দেখা নাই। কিন্তু আমাৰ বৰ্তমান নৱপ্ৰজন্ম মোবাইল ফোন কেতিয়াৰ পৰা ইউজ কৰে, ক্লাছ 5, 4। মোবাইল ফোনৰ উপকাৰিতা আৰু অপকাৰিতা আপুনি কোনটো ভাবে? মই অপকাৰিতাটোৱে ভাবোঁ। মানে ভাল বেয়াটো আপুনি বেয়াটো ভাবে? মই বেয়াটোৱে ভাবোঁ। মোবাইল ফোন চলালে বেয়া হৈ যায়। আজিকালি নতুনকৈ ওলাইছে কিবা ইনষ্টাগ্ৰাম, ফেচবুক, সেইবিলাকতো ল'ৰা ছোৱালীবোৰ ধ্বংস হৈ যায় ন, প্ৰেমত পৰি যায় কিবা কিবি। আৰু আচলতে যদি মোবাইলটো আমি সৎ কামত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ বাবে উপকাৰিতা হয়। অপকাৰিতা সেইটো নিজৰ ওপৰত, এইটো আপুনি যেনেকৈ চলায়। আপোনাৰ দুয়োজনে অন্য জগতখনৰ লগত জড়িত নহয়, অকল পঢ়াৰ লগতে জড়িত। ভৱিষ্যতে আপোনাৰ দুয়োজন কি হ'ব বিচাৰে? মই ভাবিছোঁ চাইন্টিষ্ট হ'ব বিচাৰোঁ, কাৰণ মই যিহেতু মোক সময় ব্যস্ত দিব পাৰোঁ 23 ঘণ্টা। এই 23 ঘণ্টা মই দিলি আপুনি চাইন্টিষ্ট হ'ব পাৰে, কিন্তু মই এটা কথা কওঁ আচলতে আপুনি কলা শাখাত উত্তীৰ্ণ ল'ৰা, গতিকে আপুনি চাইন্টিষ্ট হ'ব নোৱাৰে। কাষেতে চাইন্টিষ্ট হ'ব পাৰে। নাই মই চেষ্টা কৰিম। আপুনি কলা শাখাৰ পৰা আৰু আকৌ বিজ্ঞান শাখাত যোৱাৰ চেষ্টা কৰিম। দৰ্শকসকলেতো একদম খুবেই জৰুৰী কথা থাকে। কলা শাখাত উত্তীৰ্ণ হৈছে পৃথিৱীৰ প্ৰথম তেখেতৰ ভৱিষ্যতৰ সপোন আছে এজন চাইন্টিষ্ট হোৱাৰ। আপোনাৰ কি সপোন? মোৰো চাইন্টিষ্ট হোৱাৰ সপোন আছে। প্লেনিং কৰিছিলোঁ না আমি। চব বস্তু ৰাখে। তেখেতে কিয় কলা শাখাত ল'লে, আপুনি কিয় বিজ্ঞান শাখাত গ'লে? মানে অলপ বেলেগ বেলেগ টাইপত গ'লোঁ ন। এতিয়া কলা শাখাখিনি মই নাজানো, এতিয়া সি মোক বুজাই দিব পাৰিব। এতিয়া বিজ্ঞান শাখাখিনি মই জানো, এটা মই বুজাই দিব পাৰিম। সেই ধৰণটো বাছি লৈছোঁ আমি। আপোনালোক দুয়োজন ইমান মিল আছে। আপোনালোক আহিছে একেলগে, আপোনালোকৰ গঠন পদ্ধতিও একেলগে, কথা কোৱা ষ্টাইল আপোনালোকৰ একে, আমাৰ একেলগে পঢ়িছিল। বাকী আৰু কি কি মিল আছে আপোনালোকৰ? আমাৰ মিল আপোনাৰ বিশেষকৈ ক'ব লগা, আমাৰ দুটো চাইনাটো আছে। হয় নেকি? জকি চাইনা দুটো কালাৰ ছেম। সঁচাকৈ ব্ৰাউন কালাৰ পিন্ধিছোঁ আমি। ব্ৰাউন কালাৰ। সঁচাকৈ ভাল লগা কথা। তেওঁলোকে যি দেখাব নোৱাৰে, নাই দেখাব নালাগে, কেমেৰা চলি আছে বাৰু। কিন্তু ভাল কথা, আপোনালোকৰ অনুষ্ঠান আহি কেনেকুৱা লাগিল? খুবেই ভাল লাগিল। খুবেই ভাল লাগিল, কিন্তু এখন এইবিলাক দেচোন চাহ তাহ এখন এইবিলাক অলপ দুখ লাগিল। চাহ খুৱাম বাৰু, আমি যোৱাৰ সময়ত খুৱাম। অনুষ্ঠানটো আহি ভাল লাগিছে ন? ভৱিষ্যত জীৱন আপোনালোকৰ সুন্দৰ হওক তাৰ কামনা কৰিছোঁ। অনুষ্ঠান সামৰণি কৰিছোঁ। বাৰ্তালাপৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আমাক উৎসাহিত কৰিব। জয় আই অসম।